everyone, পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আৰু আজি আপোনালোকৰ ওচৰলৈ আহিছো বিয়া পাৰ্ট 3। আজি আপোনালোকক দেখাম আমি এই ৰ'দত কইনা ঘৰলৈ কিয় খুচকাৰি গৈ আছো, দৰা কি কোৱেশ্চন কৰিলে, দৰা আৰু কইনাৰ কিছুমান খেল আৰু লগতে খুলখালিহতে দৰাক জোতা ঘূৰাই দিলে নে নাই। বিয়াৰ ৰিসেপশ্যন আৰু আঠমঙলাৰো কিছুমান ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো। এইটো ভিডিঅ' হ'ল এইখন বিয়াৰ শেষ ভিডিঅ', সেয়েহে শেষলৈকে চাব। বলক ষ্টাৰ্ট কৰোঁ। কইনাঘৰ পাবলৈ বাছ 1 কিলোমিটাৰ আছিলে আৰু বাছখনে আগত যাবলৈ মানা কৰি দিলে। যোৱাকালি হেনো ইয়াতে লাইনৰ তাৰত জুই লাগিছিলে আৰু ডাঙৰ গাড়ীৰ কাৰণে যাব ভয় কৰিছে। এতিয়া এই গোটেই ৰাস্তা খালী ৰাস্তা, ওচৰত এটা ঘৰো নাই, আমি এইখিনি গোটেই খোজকাঢ়ি যাম। এয়া মা আগত, বৰদেউতা পিছত আৰু তাৰ পিছত দৰাৰ অৱস্থা দেখি হাঁহো নে কান্দো এনেকুৱা লাগিছে। এয়া কইনা ঘৰৰ মানুহ দৰাক প্ৰশ্ন সুধিবৰ কাৰণে ৰখি আছে। আচলতে খুৰাই কাম কৰিছিলে আৰ্মিত আৰু সেয়েহে দাদাহঁতো সৰুৰ পৰাই খুৰাৰ লগতে ভাৰতৰ বেলেগ বেলেগ ঠাই ঘূৰি আছিলে। সেয়ে মই যদি ক'লে মই ক'ম দাদা হ'ল মিশ্ৰভাষী, মানে চব ভাষাৰে অলপ অলপ জানে আৰু। তো ফাইনেলি দৰাক ৰাস্তা এৰি দিলে আৰু এতিয়া কইনা ঘৰৰ ফালে গৈ আছোঁ। দৰাৰ খুলখালি মানে কইনাৰ ভনীয়েকখন অলৰেডি ৰখি আছে ভৰি ধোৱাৰ চলেৰে জোতা চুৰ কৰিবলৈ, কিন্তু আমাৰ দৰাপক্ষ কম জানো, আগতেই জোতা ওলাই ৰাখিছে। তাৰপিছত আমি মণ্ডপত আহি সোমালোঁ আৰু এয়া দৰা বহি লৈছে। পূজাৰীয়ে ইফালে গোটেইখিনি ৰেডি কৰি আছে আৰু সেয়া দৰাৰ দেউতাক আৰু আমাৰ দেউতা আৰু ভাইটিও পুৱাই পুৱাই গৈ ওলাল। দৰা ঘৰত যোৱা নাই, ডাইৰেক্ট কইনা ঘৰতে গৈছে দেৰি হ'ব বুলি। আৰু এয়া দৰা আৰু ইফালে ইজনী বা মানে মোৰ বৰমাৰ ছোৱালী। দেউতা আহিয়ে খুৰাৰ লগত কথা পাতাত বিজি আৰু ভাইটিক এয়া চাওকচোন কি এংগেলৰ পৰা ফটো উঠাইছে, সিহে জানে আৰু। কইনা ঘৰৰ মণ্ডপটো বৰ ধুনীয়া সজাইছে, ওপৰত কি ধুনীয়াকৈ কাপোৰেৰে এইবোৰ বনাইছে, বৰ ভাল লাগিছে চাই। আৰু তাৰপিছত দৰাক মণ্ডপতে এৰি আমি গৈ ভাত খাই আহিলোঁ। আৰু দৰাৰ অপেক্ষাৰ অন্ত পৰিল, কইনা আহি মণ্ডপ পালে, সকলোখিনি নিয়ম নীতিৰ মাজেৰে বিয়াখন হ'ল। আৰু এতিয়া বলক অলপমান খেলবোৰ দেখাওঁ। তো খেল খতম হ'ল আৰু আপোনালোকে গমেই পাইছে চাগে কোন জিকিল কোন হাৰিল। দৰাই নিজেই হাৰি ৰৈছে আৰু তাৰপিছত অলপমান ফটোশ্বুট হ'ল, ময়ো নিজৰে অলপমান নিজে ফটো উঠাই ল'লোঁ আৰু ফটো উঠোৱা মানুহে নোহোৱা হৈছে, কি ক'ব। বাৰু যি কি নহওক, আপোনালোকক যে কৈছিলোঁ খুলখালিবিলাকে জোতা বিচাৰি নাপালে, পিছত মণ্ডপত বহি থাকোঁতে কেনেকৈ হঠাতে ক'ৰ ফালৰ পৰা আহি পিনে হাউতকৈ জোতা লৈ গ'ল, কোনো গমেই নাপালে। আৰু এতিয়া দৰাৰ ওচৰত গৈছে, পাইছে দে দো জোতে লৈ লো। আৰু এয়া চাওক মুৰ্গী খেদি আছে। কইনালৈ দৰা ঘৰ পালোহি আৰু এয়া চলিব ইয়াতে এতিয়া পাৰ্টি। আৰু এয়া মই পোৱালি লৈ বহি আছোঁ। এই মোৰ যে বাচ্ছাবিলাক ইমান ভাল লাগে নহয়, তাৰ এক্সপ্ৰেশ্যন দেখি কিন্তু লাগিছে সি চাগে কথা ক'ব জানালে মোক গালিয়ে দিলে হয়, ইমান যে তাৰ গাল চাল টিপি উৎপাত কৰি আছোঁ মই। আৰু এজনী কি মৰম লগাকৈ নাচি আছে তাই।
চ' গুড মৰ্ণিং নেক্সট ডে ৰাতিপুৱা আৰু এতিয়া আমাৰ বৌ মানে কইনাই চাহ বনাই আছে সকলোৰে কাৰণে পাকঘৰ আৰু এতিয়া আমি পুৰি বনাব লৈছোঁ তাৰপিছত বৰমাহঁতৰ গছৰে বগৰী পাৰি আনি পিনে খুৰীয়ে তেল নিমখ লগাই দি পিনে দিলে বৰ মজা লাগিল খাই মানে এয়া মই ৰেডি ডেজিগনেটেড কেমেৰামেন তো তাৰে আগতে নিজৰে অলপমান ছানকিছ ফটো উঠি ল'লোঁ আৰু এয়া দৰাৰ লগত উঠিলোঁ ফটো আৰু এয়া ভাইটি পুৱাই পুৱাই গৈ ওলাইছিলে সি গুৱাহাটীৰ পৰা গৈ ওলাইছে আৰু এইজনী টিকলিজনী মোৰ খুৰাৰ ছোৱালী কইনাৰ ঘৰৰ মানুহো আহি ওলাল কইনাক নিবৰ কাৰণে এতিয়া কইনাক লৈ যাব অহাকালি আমি আকৌ লৈ আনিম এয়া কইনা মাকৰ ঘৰলৈ যাবলৈ ওলাল আৰু তাৰপিছত ৰাতিখন দাদা মই আৰু মোৰ দুটা ভাইটি এনেকৈ ওলাই গ'লোঁ অলপমান গাঁওখন ফুৰিম বুলি আকাশত কি ধুনীয়া তৰাৰে বৰ ধুনীয়া হৈ আছিলে কিন্তু কেমেৰাত ইমান ভালকৈ নুঠিলে কিন্তু মোৰ জেঠীৰ ল'ৰা মানে মোৰ ভাইটিয়ে হয় তাৰ আইফোনত ইমান ধুনীয়া উঠিলে নহয় বৰ ভালে দাদা আৰু মই ডিচাইড কৰিছোঁ যে নেক্সট টাইম আমিও আইফোনে ল'ম আৰু চ' চাবচোন ইমান ধুনীয়া হৈছে ফটোবোৰ আকৌ এবাৰ গুড মৰ্ণিং আৰু এয়া মই আছোঁ বৰমাহঁতৰ ছাতৰ ওপৰত তাৰে পৰা কি ধুনীয়া দেখি চব তো মই নহয় কেমেৰাৰ ওচৰত কিবা ক'ব চেষ্টা কৰিছোঁ কিন্তু মাতে নোলায় চাওকচোন ৰ'ব কৈ আছোঁ ৰ'ব হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেললৈ আৰু ফাৰ্ষ্ট টাইম আজি কেমেৰাৰ সন্মুখত আহি মই ৱেলকাম কৰিছোঁ কাৰণ মই নিজকে এটা চেলেঞ্জ কৰিছোঁ নাই মই কেমেৰাৰ সন্মুখত আহিম আৰু কথা পাতিম চ' মই আহি গ'লোঁ কিন্তু এয়া হ'ল বিয়াৰ লাষ্ট ডে লাইক বিয়া হৈ গ'ল ৰিচেপশ্যন হৈ গ'ল এতিয়া আজি আঠমঙলা আছে আৰু আঠমঙলা খাব যাম আমি অলপ দেৰিকৈ তো তাৰে চব খাম আঠমঙলাও খামেই ওলাইছে নাজানো আৰু কি কয় দেই আজি ট্ৰাই কৰিম আৰু কেমেৰাৰ আগত আহি পিনে অলপমান আপোনালোকৰ লগত কথা ক'ব চ' চাই থাকিব এই ধুনীয়া মোচা ইমান মজা গোন্ধ চলো বাই আৰু এয়া বিয়া ঘৰ খুলি আছে এতিয়া আৰু বিয়া খতম আৰু যাব হ'ল ইয়াতে এনেকৈ পানী আহে চবৰে ঘৰে ঘৰে এনেকুৱাকৈ নল এটা আছে যেনেকৈ আমাৰ গুৱাহাটীতো থাকে কি ধুনীয়া পৰিৱেশ পূৰা চৰাই চিৰিকটিৰ মাত শুনি মানে মন চন ভাল লাগি যায় আৰু এয়া বৰমাহঁতৰ ঘৰৰ পিছফালেৰে খুৰাহঁতৰ ঘৰ ওলাব পাৰি তো মই সেইকাৰণে ইফালেৰে গৈ আছোঁ আৰু শ্বৰ্টকাট হয় আৰু এইখন খিৰিকীৰে চাওকচোন মায়ে ইফালে মাছ ভাজি আছে কি আমাৰ মাদাৰ ইমান ধুনীয়া কেনেকৈ হৈছা তুমি আজি আৰু এতিয়া আমি ৰেডি হ'লোঁ আঠমঙলালৈ যাওঁ বুলি ঘৰটোৰ একেবাৰে খালী খালী লগা হৈছে ৰভা গুচাই দিছে বাঁহবোৰ ফুলি আছে একদম খালী খালী লাগি গৈছে এতিয়া এই গোটেইকেইটা পিছ পোৱা দিছোঁ আমাৰ লগত যাবা যাবা আমাৰ লগত itu bukan baga bu. Zaman na bukan ba? Itu kapal pinjau dulu itu. Dangar baik papa ki mati আছে জানো না? Oh dangar papi. Oh papi mau. এবার হাই দিদি। itu হাই নি। কত যাই আছে? কইনা আনিব। কি? আত্মাং গাড়ীৰে গৈ থাকোঁতে কিবা এটা দেখা পালোঁ এয়া চাওকচোন এই কলহকেইটা উল্টাকৈ থৈ পিনে কি কৰি আছে দাদাক সুধিলে দাদাই ক'লে দৈ বনাই হেনো নাজানো কি কৰে আপোনালোকে জনাবচোন জানে যদি কইনা ঘৰ আহি পালোঁ কি হৈছে গৈ পোৱাৰ লগালগ আমাক এনেকৈ চাহ দিলে আৰু চাহ পানী খাই উঠি আমি ওলাই আহিলোঁ অলপমান গাঁওখন চাবলৈ বৰমা এজনী লগত আহিলে তেওঁ একেবাৰে আমাৰ গাইডৰ দৰে গোটেইবোৰ বৰ ধুনীয়াকৈ বুজাই গৈ আছিলে আমাৰ তাতে এটা মন্দিৰো আছে
ইফালে এই গাছৰ তলত অঁ চাইবা বাৰু বেজাৰ নালগে যদি এনে ভাল লাগছি না জাগা এইটো কি বিয়াৰ কোম্পানী হ'ব এতে বিয়াৰ আৰু তাৰে হেৰি চাইডে হিৰা আছে 3টা তোৰ হ'ব ছাগলী ধৰিছে চাওকচোন কি যে হ'ব মেকে কান্দি আছে না ইমানে মানে ফটো উঠাৰ চখ ভাত তাত খাই উঠি আহি কৰিবলৈ একো নাছিলে বৰ হৈ আছিলোঁ সেইকাৰণে এইবোৰে কৰি আছিলোঁ তাৰপিছত অলপ দেৰিকৈ কইনা যাবলৈ ওলাল বৰ দুখৰ চিন সেইবোৰ নেদেখাওঁ বাৰু আপোনালোকক আজিৰ কাৰণে ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পুনৰ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ বাই বাই টেক কেয়াৰ